সকলোকে মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। ভিডিঅ'টো আমাৰ সোণৰ বাৰ্থডে দিনাখনৰ। সেই দিনটো আমি কেনেদৰে কটালো ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু লগতে স্মৃতি হিচাপে থাকি যাব ফেচবুকত। এয়া আমাৰ সোণৰ বায়েকহঁতে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ল'লে। এয়া মা দেউতা সকলো বহি আছে। তাৰপাছত মই সোণক শুৱাই ল'লোঁ। শুৱাই ময়ো ৰেডি হৈ ল'লোঁ। আনফালে কাহিকৰ আহি এয়া ফুলা ফুলা লুচি বনোৱাত ব্যস্ত। সোণো উঠিলে আনফালে। তাৰপাছত তাইক মই ৰেডি কৰি ল'লোঁ। আহি পালেহি আমাৰ আলহী। আলহী মানে আমাৰ মামীহঁত আহি পালেহি। খুব ভাল লাগিল গোটেই কেইজনী মামী অহাৰ বাবে। তাৰপাছত আৰম্ভ হ'ল আমাৰ কেক কটা পৰ্ব। Happy birthday to you. Happy birthday dear Nunu. Happy birthday to you. কেক কটা পৰ্ব সামৰণি মৰাৰ পাছত ইয়াৰ ৰিচিপশ্যন ষ্টাৰ্ট হ'ল।